কি সকলোকে পোনপ্ৰথমে বহুত 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 শুভেচ্ছা দিলোঁ, কাৰণ আজি আপোনালোকে যি দেখিব হয়তো আজি আপোনালোকৰ প্ৰাণজিৎ চৌধুৰী নাইকিয়া হ'ব পাৰে। ক'ত কি হ'ব সেইটো প্ৰাণজিতে গম পাব। বাকী আপোনালোকে ক্ষমা কৰিব, যি দেখিলা ঘটনালৈকে একদম সত্য দেখিছে। আৰু চাওক মানে কি এতিয়া যি হ'ব সেয়া কৈ দিওঁ মানে কি আজি মানে এটা মানে এনেকুৱা মানে চেলেঞ্জ কৰিম। ভূতত ঠাই তাত শুনিছোঁ মানে কি বহুত ঠাইখিনি ভয়ংকৰ। আগতে শ্মশান আছিল, বহুত মানুহ তাতে কৰি দিছে। লগতে তাতে মানে কি সৰু সৰু বাচ্চা আগৰ দিনৰ মানুহ মানে কি মানুহবিলাক মানে বাচ্চা জন্মিককৈ মৰি যায়। আৰু মানে কি তেতিয়া মানে কি কৰে খৰিটো মানে সৰু বাচ্ছাটো খৰি দিব নোৱাৰে না, কি কৰে ধুনীয়াকৈ সেনেকুৱা মানে নিজান ঠাইত নি তাত ধুনীয়াকৈ পুতি থৈ দিয়ে। আৰু সেই পুতা বস্তুখিনি শিয়ালে আৰু আগৰ দিনত মানে উলিয়াই অনা আছে। তো সেনেকুৱা এডোখৰ মানে ঠাই আছে কাষতে, তাত যাম। আৰু কি হয়তো গম নাপাব গাইছ, যদি বাচোঁ বাদ দিয়ক বলক। আৰু গাইছ মানে চাওক মানে এটা মানে লাইটটো মানে ভূতৰ নিচিনা লাইট মানে কেনেকুৱা চাওক মানে টাচ ঠান নাই এনেকৈ জ্বলি থাকে। আৰু আমি কিন্তু তিনিওটাই যাম। লগতে মানে কি আৰু বহুত ভয় লাগছে মানে চাওক মানে আৰম্ভণিতে আমাৰ মানে কিবা এটা মানে বিকৃত এটা ঘটি আমি মানে একো মানে এইবিলাক এই ডাৱৰ চাৱৰ লোৱা নাই, কিন্তু হ'লেও ভয় লাগি আছে। তুমি কিয় মন মাৰি আছ? সেই ভয় লাগছে ভয়তো মোৰো লাগছে। বলক বলক এইটো এটা পানীৰ টেংকি আগত দেখা নাই, আপোনালোকে চাগে দেখা পাব, দিনত দেখা পাইছে এইখিনিত। এই মানে কি মই মানে ক'বই পৰা নাই মানে কি বৰ্তমান মানে হৈ আছে। আপোনালোকে অন্ধকাৰ এইফালে মানুহৰ ঘৰত দেখছি, অলপ অলপ লাইট দেখছি, কিন্তু এনেকৈ শ্মশানটোত মানে মানুহ কৰি দিয়া আগত দেখি তাক আজি ভূত দেখা পোৱা নাপাব গম নাপাব। কিন্তু গাইছ মানে কিবা এটা হ'ব আপোনালোকে গম পাব। মানে কি হৈছে মানে কি আমি মানে গম পোৱা নাই। ঐ অভি আগত মানে কি এই শুনা এটা কথা কওঁ, গোটেই মানে একেলগে থকা দে। হৃদয় তুমি এইফালে এই অভি শুনা, তুমি আমি যিমানটা আহিছোঁ গোটেইবিলাক একেলগে থকা। হৃদয় সেই নকৰবা আৰু বেছি সেই নাচবা, ভয় নকৰবা। আৰু গাইছ মানে কি চাওক মানে একো দেখা পোৱা নাই আগলৈকে। হৃদয় কি সেই চুপ থাক। আৰু মানে চাওক মানে আৰু মানে ভয় কৰিব চেষ্টা কৰিছে দিয়ক, কিন্তু নকৰবা ভয় খাইছে নেকি তুমি? হনুমান দাদা বাৰী আৰু গাড়ী গোটেই বাৰী আৰু আগত শ্মশানো আছে, দেখাই আছোঁ শ্মশানখনো। কিন্তু বৰ্তমান অলপ স্পীডা গাইছ মানে কি মানে চাওক মানে এইফালে আকৌ দেখা মানে মোৰ ইচ্ছা সোনকালে এই হৃদয় ভালকে দে চাবি ভিডিঅ' চিডিঅ' বাদ দিয়া, মানে গাইছ মানে চাওক মানে কি লাইটটো নিজে নিজে অফ হৈ যায়। মানে এনেকুৱা মানে কি যে গম নাপাওঁ, লাইটটো অফ হৈ যায়। চাওক মানে কি বৰ্তমান ধুনীয়াকৈ মানে পাইছোঁ আৰু শ্মশানখন খুব বেছি 100 মিটাৰ আছে। কি জিনকে নিকে নালি দিয়ে কি আছে না চা তুই আগোটা চাওক মানে এইটো কি লেখা আছে তুমি পঢ়িছা ন ভাই? চুপ নকবি জোৰকে নকবি। আৰু চাওক মানে কি আপোনালোকে প্ৰত্যেকে গমেই পায় FUCK অৰ্থ কি আমি কাজিয়া লাগিলে বুজাওঁ। তো এখন ইয়াত থৈছি কোনে আৰু আমাৰ কাৰণে লেখছি কোনে? এখন ভয়ানক কথা ভাই। আৰু গাইছ মানে চাওক মানে কি মই মানে গম পোৱা নাছিলোঁ। মই মানে চাওক মানে আমি তিনিজনে বুলি আহিছিলোঁ, মোবাইলটো হৈছিল কিন্তু চাওক মানে দেখছি সি। এতিয়া কি কাৰণে গম নাপাওঁ। ইয়াত মানে কি লেখাটো আছে আপোনালোকে গমেই পাইছে। কি কৰা যায় যাবা না? এতিয়া আমি যিটো মানে চেলেঞ্জ হাতত লৈছোঁ কৰিব না? কৰিমে আৰু বৰ্তমান এইটো কি
এইটো কি বহাৰটো নাইকিয়া হৈ গ'ল ভাই কি মানে বিলাক আৰু গাইছ মানে চাওক মানে পুনৰ মানে নহয় সেইটো কথা নহয় কিবা এটা হৈ আছে গম পানা কিবা এটা হৈ আছে তুমি গম পানা তুমি আমাৰ লগত আমি হাইছোৱে কিন্তু মানে আমি ফালতুটো হাইছোৱে কিন্তু মানে গাইছ মানে চাওক মানে মোক কেমেৰাটো লৈছোঁ মানে গাইছ মানে চাওক মানে কি এবাৰ কিবা অফ হয় এবাৰ কিবা অফ হয় মানে কি চাওক মানে কি লাইটটো মানে কি বাৰক মানে চাওক মানে কি আমি মানে কি মানে কথাটো ক'ব আৰম্ভ কৰোঁ আৰু অফ হৈ যায় বুজি না গতে অলকে হয় নকৰা মানে চাওক মানে আহোঁ মানে কি মোক ভয় খাব চেষ্টা কৰে কিন্তু মোৰো ভয় লাগে কাৰণ চাওক মানে কি এতিয়া কি দেখা দেখা নাই এইটো কি গুচি গ'ল এইটো শব্দ শুনিছা না কম বুলি ভাবিছোঁ কলছো কি বল লেখা আছে ৰ মানে কি বিলাক আৰু গাইছ মানে আহো ভাই ইয়াত কি লেখা আছে হোৱাই ইউ আৰ কামিং মানে চাওক মানে য়েছ মানে চাওক মানে কি মই ভাবিছিলোঁ মই কাৰণে গাইছ মানে আহোঁ মানে মেট্ৰিক ফেল বোলে কিন্তু ই বুজি পাইছে জাষ্ট কিন্তু আঙুলতে বুজি নাপায় মই জানো কিন্তু মানে কি ইয়াত সুধিছে মানে কি আমি কিয় হৈছোঁ কবি আমি কিয় হৈছোঁ ভয় লাগিছে মই অনলাইনৰ কথা আপুনি যতে নাথাকক আমি এনে জাষ্ট আহিছোঁ এই হ'ব वाह क्या एक्टिंग कर रहा है वाह क्या एक्टिंग कर रहा है বেছি কল দিব মাতটো আৰু শুনিছ না মাতটো শুনিছ না মাতটো শুনি আছোঁ মই যেতিয়া দেখছোঁ এইটো নাকি সেইবিলাক ফাল্টু মানে চাওক মানে আঙুল লাগাত বেছি ফাল্টু কৰিছে কাৰণে আমি কি হৈছোঁ আমি এনেই আহিছোঁ আমি জাষ্ট মানে কি আপোনালোকক দেখাৰ কাৰণে আহিছোঁ মানে কি পেচা কৰা হৈছে এইটো কি এইটো কি শুনছো ইয়াতে কিবা এটা আছিল ভাই আৰু আছো অফিচতে কিবা হৈছে চাইছোঁ তো উঠে এই কষ্ট কৰ বুজছো এটা কাম কৰে ইয়াক দাঙি নিম হ'ব ৰ এই এক চেণ্ডেল শুঙো হা চেণ্ডেল শুঙো চেণ্ডেল শুনিলে কি হয় সেই নাই মোৰ যাওঁ পুৰা কি হৈছে তাই তেৰিকা ফাৰ্ষ্টতে ধৰ তাই ফাল্টু নেকি তুমি তুমি ফাল্টুকে কৰিছা তুমি ফাল্টুকে কৰিছা হৈছে কি এই অভি হেল্ল' শুনছো শুন এই অভি দে আমি চেলেঞ্জটো সম্পূৰ্ণ নকৰোঁ আমি ঘৰত যাওঁ মই ঘৰত যাওঁ তই চাবা নোৱাৰোঁ ক'ত যা ৰে মোৰ বাৰীত ঘৰ কি বাৰীত ঘৰে কি বকি থাকা পাগলা নেকি তুমি পাগলা নহয় ক'ৰ বনাইছে তোক খাই দুই ইয়াৰ পকেট খেখান কি চাওঁ লাইটটো মোৰ পকেটত কি আগষ্ট কি হৈছে তোৰ কি হয় হৈছে কি ইয়াৰ আৰু গাইছ মানে চাওক মানে কি কিবা লেখা আছে নিড 1% হা মানে চাওক মানে কি নিড 1% মানে কি এজন মানুহৰ মানে প্ৰয়োজন আছে আৰু তুমি হৃদয় চাও হৈছে ইয়াৰ এন আৰু ইয়াতে এখন কৰিছে আমি ভিডিঅ' নকৰোঁ ইয়াক ভালকৈ ধৰ ধৰ লাইটটো শুনছো আমাৰ নতবি ৰখ সেই তেৰিকা মোৰ ভয় লাগছে দে সঁচা কৈছোঁ হৃদয় সঁচা ভাল কি সি গেল ক'তনো এই মোৰ সঁচা ভয় লাগছে আৰু বাপেকে কি ক'ব ক'ব কি এটা চেষ্টা তুমি ফাল্টু ভিডিঅ' বনোৱাৰ কাৰণে এটা কাম কৰোঁ লাষ্ট এবাৰে ক'ম তাকেলৈকে যাম শ্মশানলৈকে যদি নাপাওঁ মই ঘৰত নাযাওঁ কাৰণ চাওঁ মানে কি চবেই দোষ দিব আমাৰ কাৰণে সেনে নাম হৈছে তো সেই দোষটো মই মানে কি গাত নলওঁ ক'লে থাকিম খোলা কথা ক'লোঁ আমি তালৈকে সেনেকৈ যাম গাইছ আৰু আমাৰ বলছোঁ মানে কি মানে এটা মানে কাম কৰি সেইফালে মানুহ কৰি দে হৃদয় গাইছ মানে চাওক ইফালে চাবি দেই
জংঘল ঐ দে আছা না তুমি আছে না আছো মানে চাওক মানে কি এবাৰ এটা নাইকিয়া হৈছে তো মোৰ ভয় লাগছে লাহে লাহে জংঘল মানে চাওক মানে কি এইটো মানুহ সৰি যায় দেই ওখ ঠাই চা গাইছ মানে চাওক মানে এই চাওক ইয়াতে মানুহ সৰি দিয়ে ইয়াত য'ত মানে ওখ তাত মাটি সি কৰে মানে গাইছ মানে কি মানে চাওক মানে কি সেই দই হেল্ল' শিৱত থান খেঞ্চিছে ভগৱানত তাকে যাওঁ খান খান যাই লৈ যাওঁ থৌ থৌ তাই উঠ আৰু এইবাৰ বেছি ক'লে মাৰিবি ইয়াক মাৰিবি খুচবে মুখে চুখে মানে চাওক মানে কি আমি যদি মাৰো না সেয়াতে মাইকটো নপৰে উঠোতেই ধৰে এই মাছটো ধৰে একে মাছটো ধৰ মানে কি হৈছিল হা কালা তোৰ হৈছে কি কুকুৰ হৈছিল কি হে হে গতনে একেলে থাক আৰু গাইছ মানে সঁচা কথা জীৱনত মানে এনেকুৱা চেলেঞ্জ নকৰোঁ না কিটো মই কেনে এই ধৰ যাবনে বি জলত ধৰ এই হৃদয় ইয়াৰ মূৰত আৰু সেই কি হৈছে তেজ না কি এখন তই কত নাই ইয়াত মানে ঘৰতে আছিলি তই ঘৰত যাব লাগে তই মানে চাব মানে গাইছে তোমাৰ মহাদেৱৰ এখন থান আছে সেনেকৈ লৈ যাম তাকে লৈ যাই আৰু মই এক যদি আমিও বাচি থাকোঁ এক ঘৰত লৈ যাম আৰু কিন্তু এনে চেলেঞ্জ নকৰোঁ আৰু মাছটো না এইফালে ধৰ পতাত আছে না গাত এইপিনে আছে ইয়াৰ আছে আপুনি ফাইনেলি পাই গ'লোঁ ধুনীয়াকৈ মহাদেৱৰ মন্দিৰ খান এখন শেষ কাটা বিলাক মোক শেষ পুৰা সেই কৰি দি চাওক মানে গাইছ এখন খান শেষ কৰ গাইছ মানে কি মানে অকণমান ধৰিলোঁ লাহে যাওঁ চাওক মানে কি সঁচাই মানে কি ভালে বেয়াই সঁচাকৈ বহুত মানে ভয় লাগিছিল এতিয়া আৰু পুনৰ একবাৰ আমি মানে বহুত ভয় লাগিছে কি ক'ম ঐ লাইটটো কিয় হৈ গ'ল চাব নাপে কিন্তু